Hey guys, আপোনালোকে মোৰ ফাৰ্মখন আজি চাওক। ইয়াত 100 ডাবল এফ যি কয়লাৰ আছে, ইয়াত ইহঁতক ডিমৰ কাৰণে ৰাখিছোঁ। ইহঁতৰ বয়স 4.5 মাহ হৈছে, এতিয়ালৈকে ডিম দিয়া নাই। 100 কয়লাৰত 10টা মতা কুকুৰা ৰখা হৈছে, বাকী 90টা মাইকী কুকুৰা ৰখা হৈছে। চাওক, ইয়াত ইহঁতক দানা দিছোঁ, দানা খাই আছে। দানা ঘৰতে বনাইছোঁ। ইহঁতৰ বডি ৱেইট হৈছে 3 কেজিৰ পৰা 2 কেজি খাপ খোৱালৈকে। মতাবিলাক 3 কেজি পাৰ হৈছে কিছুমান। ইহঁতক দিনত বাহিৰত ৰাখোঁ, নহ'লে ভিতৰত বহুত খুটি কৰে। ইহঁত চাগে 6 মাহ বয়সত ডিম দিয়া ষ্টাৰ্ট কৰিব। কিছুমান মাইকী মুৰ্গী চাওক, ডিম দিয়াৰ নমুনাবিলাক, লক্ষণবিলাক আহি গৈছে। চাওক, ফুলবিলাক কিমান ডাঙৰ হৈছে। এই মুৰ্গীটো যে খেক কৰি আছে, ডিঙিৰ খেককে আৱাজ দিছে, এইটো মানে ডিঙিত দানা লাগিছিল। দানা লাগি ধৰে যে, তাৰপিছত এনেকৈ খেককে শব্দ হয়। এইটো CRD হৈছিল এবাৰ, তাৰ পৰা বেমাৰটো মানে এইটো থাকি গ'ল। তাৰমানে বেমাৰটো CRDৰ পৰা এনেকুৱা হয়। এইটো লাহে লাহে ভাল হৈ যাব। এতিয়া CRD নাই বৰ্তমান, তথাপিও ডিঙিৰ শব্দটো এটা মুৰ্গীৰ মাত্ৰ আছে, বাকীখিনি ঠিকে আছে। CRD হোৱাৰ পৰা তাৰ ডিঙিত এটা বেমাৰ হৈছে চাগে। সেইটো চাগে দানা খালে তাৰ ডিঙিত দানাটো মানে লাগি ধৰে, সেইকাৰণে এনেকুৱা শব্দ দিয়ে। এইটো মুৰ্গী। বলক, আৰু এখন ফাৰ্মত 1000 কয়লাৰ আছিলে, সেইখিনি বিক্ৰী কৰিছোঁ। সেই ফাৰ্মখনো দেখাওঁ আপোনালোকক। ফাৰ্মখন আধা চাফা কৰা হৈছে। ইয়াৰ হাগাবিলাক অলপ পুখুৰীত দিয়া হৈছে, আৰু ইফালে আছে অলপ, আজি চাফা কৰিব লাগিব। এই ওপৰ ফালেও মকৰাৰ জাল আছে, এইখিনিও চাফা কৰিব লাগিব। বেৰবিলাকতো মকৰাৰ জাল লাগি আছে, এফালেও আছে। এইটো টিঙৰ বেৰ দিয়া হৈছে, আগতে নাছিলে। মুৰ্গী 1000 আছিলে, পিছত ঘন হৈছে, তাৰপিছত এইটো সৰুকৈ এটা টিঙৰ চালি দি বনাইছোঁ। অস্থায়ী হিচাপে বনাইছিলোঁ ৰুমটো, এইটো আকৌ ভাঙি দিব লাগিব। এইটো চাফা কৰিব লাগিব। তলফালে ইটাৰ বেৰ দিয়া আছে, 3টাকে ইটা গাঁঠিছোঁ, যাতে কুকুৰ বা বেলেগ কিবা জন্তুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে মুৰ্গীবিলাকক। সেইকাৰণে ইটাৰ বেৰ দিয়াটো ভাল, মুৰ্গীবিলাক ছেফটিত থাকে। তাৰমানে নহ'লে কুকুৰে বেছি অত্যাচাৰ কৰে মুৰ্গীবিলাকে। তলফালে গাঁত খান্দি দিয়ে, বাঁহৰ বেৰ থাকিলে ভাঙি দিয়ে। ওপৰত এইবিলাক মাটিৰ টিং লগাইছোঁ, এডভেষ্টাৰ টিং। গৰম আৰু ঠাণ্ডা দিনৰ কাৰণে ভাল। আপোনালোকে ফাৰ্ম বনালে এডভেষ্টাৰ টিং লগাব।
এবাৰ লগালে তাত মামৰেও নধৰে বা সহজতে বেয়া নহয়। পকী খুঁটা দিছোঁ। এডভেষ্টাৰ টিং মানে ওজন বেছিতো, সেইকাৰণে পকী খুঁটা দিব লাগে। বাঁহৰ খুঁটা দিলে মানে কেইদিনমান পিছত পচি যাব, আকৌ চেঞ্জ কৰিব লাগিব। পকী খুঁটাত ইমান খৰচ নহয়, আপোনালোকে পকী খুঁটাও ইউজ কৰিব পাৰে। ওপৰত কাঠৰ সলনি বাঁহ ইউজ কৰিছোঁ আমি। ঠিকে আছে বাঁহ, একো নহয়, খালি ঘূণে নধৰিলেই হ'ল। তাক বাঁহ দিয়াটো একো প্ৰব্লেম নহয়, চব বাঁহেৰে বনাইছোঁ, কাঠ ইয়াত এটাও ইউজ কৰা নাই, কম খৰচতো হৈ যায় তাৰমানে। এইফালে ইটা লগাব লাগিব, ইটা লগাম এইফালেও। বাঁহৰ বেৰ দিলে তলফালে মানে কুকুৰে বহুত ডিষ্টাৰ্ব কৰে, ভৰি সোমাই সোমাই দি কুকুৰে পোৱালিবিলাক লৈ যায়। 1000 মুৰ্গীত কিমান লাভ লছ হৈছে হিচাপটো আপোনালোকক ভিডিঅ'ৰ লাষ্টত দি দিম, আপোনালোকে চাব। এনে 100 মুৰ্গীত কিমান খৰচ হয় এইটো মানে এতিয়া ক'ব পাৰিম। 100 মুৰ্গীত 4 বেগ দানা খাব, পোৱালি খৰচা আছে, অলপ মেডিচিন খৰচা আছে, ভেকচিন খৰচা। একেবাৰে সহজ হিচাপটো, লাভটো হ'বই যদি বেমাৰ চেমাৰ নধৰে। ঠিক আছে, এই কুকুৰাৰ হাগাবিলাক বা লিটাৰটো আমি কি কি কামত ব্যৱহাৰ কৰোঁ আপোনালোকক জনাওঁ। আমি আমাৰ পুখুৰী আছে তাতে দিওঁ, মাছৰ মানে উৎকৃষ্ট মানে ভাল এটা খাদ্য হিচাপে আমি ব্যৱহাৰ কৰি আছোঁ। দিয়াৰ লগে লগে চব মাছবিলাক একেবাৰে আহি মানে এই কুকুৰাৰ হাগাবিলাক খাই থাকে। মাছৰ মানে বহুত খাদ্য ইয়াত, মাকৈ থাকে, লাইচিন, মিথিনিন, ভিটামিন, প্ৰিমিক্স, গোটেইখিনিতো ইয়াত মিক্স হৈ থাকে না। কুকুৰাবিলাক খাই হাগি দিয়ে, তাৰপিছতো অলপ পৰিমাণ হ'লেও থাকি যায়। সেইকাৰণে পুখুৰীত দিলে মানে উৎকৃষ্ট খাদ্য হিচাপে মানে মাছে খায়। তাৰপিছত আমি খেতিতো ব্যৱহাৰ কৰোঁ এই ব্ৰইলাৰৰ লিটাৰবিলাক। খেতিত মানে বহুত মানে ভাল ৰিজাল্ট পাইছোঁ আমি। জলকীয়া খেতিত দিছোঁ, আগতে জলকীয়া খেতিখিনি ইমান ৰঙা আছিলে, তাৰপিছত দিয়াৰ এসপ্তাহ পিছতে মানে একেবাৰে চিক চিক কৰি আছে, ক'লা হৈ আছে, একদম ধুনীয়া দেখা গৈছে জলকীয়া খেতি। আপোনালোকে খেতিটো ব্যৱহাৰ কৰিব পাৰে, মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে, বা তামোল গছ থাকিলে তামোল গছৰ গুৰিত, নাৰিকল গছৰ গুৰিত দিব পাৰে। কিবা লাও, জিকা এইবিলাক লগালেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে এবাৰ প্ৰয়োগ কৰি চাওক ৰিজাল্ট কেনেকুৱা পায়। আকৌ একদম সৰহকৈ নিদিব, সৰহকৈ দিলে গছবিলাক মৰি যাব পাৰে। নাইট্ৰজেনৰ পৰিমাণ বহুত। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো লাইক, কমেণ্ট
এণ্ড ছাবস্ক্ৰাইব কৰিব